हेलो फ्लोर स्वागतम जानाइছোঁ আপোনালোক এটাইকে মোৰ অন্য এটি নতুন ভিডিঅ'লৈ। আজি ভিডিঅ' বনোৱা সময়টো যথেষ্ট সুকীয়া। এতিয়া ৰাতি 10:30 বাজি গৈছে, 10:45 হৈছে আৰু আমি এতিয়া গৈ আছোঁ বৰপেটা সত্ৰলৈ। সত্ৰত যিহেতুকে দৌল মহোৎসৱ সমাগত আৰু মাজত মাথো দুটা দিন আছে আৰু সত্ৰৰ দালানৰ সন্মুখত এতিয়া ৰাতি হোলী গীত হয়। বহুত যুৱবৃন্দ ডেকা বৃদ্ধ সকলোৱে আহি হোলী গীত পৰিৱেশন কৰে। গতিকে খুব ভাল লগা এটা মুহূৰ্ত আৰু গতিকে মই যিহেতুকে যাবলৈ ওলাইছোঁ ভাবিলোঁ ভিডিঅ' যোগে আপোনালোক এটাকে দেখুৱাই দিওঁ। গতিকে ভিডিঅ'টো স্কিপ নকৰাকৈ চাই থাকিব। এয়া চাওক, মুখ্য তৰণত সত্ৰৰ ধুনীয়াকৈ লাইট লগাইছে আৰু চাৰিওফালে হোলী গীতেৰে ৰজনজনাই আছে। ইয়াত হোলী গীত গাই থকা হৈছে, আপোনালোক ভিডিঅ' যোগে দেখুৱাই আছোঁ। এয়া ৰাতিৰ পৰিৱেশ বৰপেটা সত্ৰত। এতিয়া ৰাতি 11টা বাজিছে আৰু এয়া পূৰা উখল মাখল পৰিৱেশ। দৌললৈ মাজত মাথো দুটা দিন বাকী আছে আৰু আপোনালোকক দেখুৱাইছোঁ। এয়া চাওক, লাইট লগাইছে আৰু এয়া পুৰা হোলী গাই আছে, আপোনালোকক দেখুৱাইছোঁ ভিডিঅ' যোগে। এয়া দৌল মহোৎসৱ উপলক্ষে দূৰণিৰ পৰা যাত্ৰী আহিছে। এয়া আপোনালোকক দেখুৱালোঁ বৰপেটাৰ হোলীৰ দৃশ্য, হোলীৰ প্ৰাক মুহূৰ্ত আৰু আমাৰ খুব ভাল লাগিল। আশা কৰিছোঁ আপোনালোক এটাৰে ভাল লাগিব। গুড নাইট সকলোকে।